এই গাইছে আমার তাতে এটা এক্সিডেন্ট হয়েছে তাকে শব্দ উঠছি তাকে চাবাইছোঁ এই গাইছ বাছখন দেখোন ৰখাই আছে বাছখনৰ কিবা দেখোন নেকি তাকে ওচৰত কালি লৈ যায় ৰচোন আপোনালোকে চাই থাকক এইটো মানে আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো পথত সদায় এক্সিডেণ্ট হয় এইকাৰণে ওচৰত কালি যাব পৰা নাই গাড়ীত ধৰি পাৰ হ'বই পৰা নাই নাছে কিয় গাড়ী কেনেকৈ আহিছে এইটো বাইহাটা চাৰিআলি টু তেজপুৰ ৰোড এইবিলাক আমাৰ চব ঘৰৰ ওচৰৰ মানুহ এইবিলাক আমি মানে মইনাহঁতৰ ঘৰত তামোলৰ গছ কাটি আছিলোঁ মইনাৰ বিয়াৰ উপলক্ষে মইনাৰ বিয়া আহিলে আৰু 3 মাহ পিছত তাৰপিছত হঠাৎ এটা শব্দ উঠি তাৰপিছত আমি গাড়ী হাউৰি আহিছোঁ চাব বাছখনো ভুল নাই এই মাৰুতিখনে লগাই দিছে পাছফালে বাছখন এই স্পীড ব্ৰেকাৰ ব্ৰেক মাৰোঁতে সেয়াই আৰু কেছ বাছখন অলপমান চাইড কৰি দিছে তাৰপিছত বাছখন অলপমান জাৱাহান কৰিছে সেইকাৰণে মানুহবোৰে ডাবছে যিয়ে নহওক এতিয়া পুলিচ আহিব পুলিচ আহি কি ডিছকাশ্যন কৰে ক'ব আৰু মানে কেছটো গম পালোঁ এই বাছখন বাছখনতে আমাৰ ইয়াতে স্পীড ব্ৰেকাৰ কেইটামান আছে ই সামান্তে মানে এই মাৰুতিখনে ব্ৰেক মাৰিব পাহৰি দিলা লগাই দিলা পাছফালে এই বাছখনৰ পাছফালে স্পীড ব্ৰেকাৰটো উঠাই দিব লাগে স্পীড ব্ৰেকাৰটো জোৰ কৰি দি স্পীড ব্ৰেকাৰটোৰ কাৰণে মানে এক্সিডেণ্ট হয়